Hello friends, welcome to Buds and Bites. আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, এটা নতুন ৰেচিপি যাৰ নাম হৈছে চিকেন উইথ জলা বটা। আমাৰ ওচৰ চুবুৰীয়াত থকা দাদা এজনৰ কেঁচুৱা এটা জন্ম হৈছিলে আৰু এমাহ পিছত যিটো নাম দিয়ে সেইটোৰ পৰা মায়ে জলা বটা লৈ আনিছিলে, তো সেইখিনিৰে আজি চিকেনটো বনাম। আদা, গনচনা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, জলকীয়াৰ গুড়ি, মিঠাতেল আৰু নিমখ, এইবোৰ ইনগ্ৰিডিয়েণ্টছেৰে তৈয়াৰী কৰা হয় জলা বটা। প্ৰথমে আমি মাংসখিনি ভালদৰে ধুই ল'ম। তাৰপিছত আমি কেৰাহীটো গৰম কৰি তাত মিঠাতেল গৰম হ'বলৈ দিম। আজি ৰেচিপিটো বনাবলৈ আমি বেছি বিশেষ একো মছলা ইউজ নকৰোঁ, অকল তেল আৰু পিঁয়াজ আৰু আদা নহৰু দি সেইখিনিৰে প্ৰথমে লাৰি থাকিম। আৰু যেতিয়া আপোনাৰ 30-40% মান কুক হ'ব মাংসখিনি, তেতিয়াহে আমি জলা বটাটো দিম। তো আগতে আমি এইখিনি প্ৰিপেয়াৰ কৰি ল'ম। আৰু এতিয়া মই 3 চামুচ জলা বটা দি দিলোঁ মুৰ্গীৰ মাংসত। আপোনালোকে আপোনালোকৰ হিচাপত দিব পাৰে জলা বটাখিনি কম বেছি পৰিমাণে। কোৱা হয় যে গনচনাৰ এটা স্পেচিয়েল প্ৰপাৰ্টি আছে, হাৰ্বেল প্ৰপাৰ্টি আছে, যিটো নতুনকৈ কেঁচুৱা জন্ম দিয়া মাতৃৰ কাৰণে বহুত বেনিফিচিয়েল হয়। সেইফালে আমাৰ গাৰ ঘাঁ সোনকালে শুকায়, মানুহৰ দুৰ্বলতা কমে আৰু সোনকালে ৰিকভাৰ হয়। সেইকাৰণে এই নিয়মটো চাগে আমাৰ অসমীয়া সমাজৰ মাজত প্ৰচলন, যে জলা বটা যিটো আমি গনচনা দিৰে বনাওঁ সেইটো বহুত এটা উপযোগী, শৰীৰৰ কাৰণে বহুত উপযোগী এটা খাদ্য, আৰু সেইটো তেনেকুৱা সময়ত খাব লাগে মাতৃবোৰে। সেইটো খালে সোনকালে সুস্থ হয়। আৰু যেতিয়ালৈকে বস্তুখিনি ভালদৰে মিক্স হৈ নাযায় আমি লাৰি থাকিম, তেতিয়াহে গোটেই ফ্লেভাৰখিনি চিকেনৰ মাজত সোমাই যাব আৰু খাই ভাল লাগিব। আমি মাংসখিনি তেতিয়া পানী দি দিলোঁ, অকণমান পানী দিম যাতে মছলাখিনি ভালদৰে আমি মিক্স কৰি ল'ব পাৰোঁ, আৰু অলপ দেৰি উতলিব দিম যাতে মাংসটো ভালদৰে সিজি যায়, আৰু তেতিয়া ফ্লেভাৰখিনি গোটেই মাংসৰ ভিতৰত সোমাই যাব। আৰু এটা কথা আছে, আপোনালোকে জ্বলাটো বেলেঞ্চ কৰিব বিচাৰিলে অকণমান চেনি দিব পাৰে, বেছি নহয়, এচামুচ চেনি দিব পাৰে।
আৰু এইটো আপুনি কুক কৰি থকা মাজত দিব, তেলৰ লগত দিয়ে কিছুমানে, সেইটো মানে ৰংটো ভাল কৰিবলৈ দিয়ে, কিন্তু তেলৰ লগত নহয়, মছলাৰ লগত দিওঁতে যেতিয়া আপোনালোকে জ্বলা বটা যিটো দিয়ে সেইটোৰ লগতে আপোনালোকে চেনিটো একেলগে অলপমান 1 চামুচমান দি মিক্স কৰিব পাৰে, তেতিয়া এটা সাধাৰণ জ্বলাৰ লগত অকণমান মিঠা এটা টেষ্ট আহিব, খাই ভাল লাগিব। মই অলপ এড কৰিছিলোঁ, যিটো ভিডিঅ'ত দেখুওৱা নহ'ল, চ' সেইটো মোৰ এটা ছাজেশ্যন থাকিব মোৰ ফালৰ পৰা। এতিয়া মই যিখিনি পিঁয়াজ কাটিব গৈ আছোঁ গোল গোলকৈ, সেইখিনি মাংসখিনি প্ৰায় শেষ হোৱা এণ্ডিঙৰ টাইমত দিম, কুকিংখিনি শেষ হোৱা টাইমত দিম, যাতে পিঁয়াজটো একেবাৰে কুক হৈ নাযায় গোটেইখিনি। তাৰ যিটো ক্ৰাঞ্চিনেছ আছে সেইটো মাংসৰ লগত পালে ভাল লাগে, পিঁয়াজৰ ক্ৰাঞ্চিনেছটো। চ' এতিয়া আমি এইখিনি ডাইচ কৰি থ'ম আৰু মাংসখিনি হোৱা টাইমত দি দিম, আৰু একেবাৰে কেঁচায়ো নেৰোঁ, অকণমান ভালদৰে মিক্স কৰিম, 2-3 মিনিট অলপ ভাজিম, তাৰপিছত ঢাকনি বন্ধ কৰি থৈ দিম, তাতে সিজি থাকিব পিঁয়াজখিনি। আৰু লগত কেঁচা জলকীয়াও অকণ দি দিছোঁ, যিহেতু জ্বলা বটাৰে বনাইছোঁ, জ্বলা হৈছে অলৰেডি মাংসৰ আঞ্জাখন, তথাপিতো 1-2টা জলকীয়া দিলেও তাতে সেই জলকীয়াটো চুবাই খায়ো ভাল লাগে। যেতিয়া জলকীয়াটো অলপমান কুক হৈ যায়, অলপমান কেঁচা হৈ থাকে, তেতিয়া সেই জলকীয়াটো খায়ো ভাল লাগে। এইটো জ্বলাটো নুঠে, যিহেতু লাষ্টত দিছোঁ, জ্বলাটো ভাঙি নিদিওঁ, এইটো জাষ্ট গাৰ্নিচিং হিচাপত দিছোঁ, আৰু এইটো খাই ভাল লাগিব পিছলৈ। মাংসখিনি 80-90% কুক হোৱাৰ পিছত আমি তাত নেমু অলপ চেপি দিম, তেতিয়া অকণমান আৰু টেঙা, জ্বলা, অকণমান সাধাৰণ মিঠা, অলপমান টেঙা ফিল এটা আহিব। আৰু পানীখিনি আমি প্ৰায় ভাজি ভাজি শুকাই দিম, জাষ্ট মছলাখিনি মিক্স কৰিবলৈহে পানীটো দিছিলোঁ। চ' বন্ধু বান্ধৱীসকল, এয়া হৈ গ'ল আমাৰ জ্বলা বটাৰ লগত চিকেন, আৰু এয়া অলম'ষ্ট ৰেডি ছাৰ্ভ কৰিবলৈ। আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে জনাবচোন। আপোনালোকে যদি এই ৰেচিপিটো বনাই আমাক ইনষ্টাগ্ৰামত ফটো এখন পঠাব, আমি আপোনালোকৰ ফটোখন ফিচাৰ কৰিম, আৰু আমাৰ ইনষ্টাগ্ৰামৰ যিটো হেণ্ডেল সেইটো আমি ডেছক্ৰিপশ্যনত মেনশ্যন কৰি দিছোঁ, আপোনালোকে তাতে লিংকটো ক্লিক কৰিলে আমাৰ ইনষ্টাগ্ৰাম বাৰ্ডছ এণ্ড বাইটছৰ যিটো ইনষ্টাগ্ৰাম পেজ আছে তাত গৈ আপুনি ফটোটো প'ষ্ট কৰিব পাৰিব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৱাৰ ভিডিঅ'। বাই বাই।